हे तुम्ही आगे केलेगा थुकता जाओ क्यों नहीं क्या खरीदा फलाई सबसे बेहतर तरीका है कि ये लेके बहुत जरूरी है আমি আহিলোঁ ডক্টৰ তাৰ পৰা মই যোৱাৰ সময়তো ব্লগটো কৰিব পৰা নাই কাৰণ ইমান বতাহ দি আছিল ইমান বেছি বতাহ দি আছিল মানে আবেলি যোৱা হৈছিলে আৰু আহাৰ সময়তো দেৰি হ'ল দৌৰাদৌৰিকৈ আহিলোঁ বৰষুণ দি মানে অকণ বৰষুণ পৰা ষ্টাৰ্ট হৈছে সেইকাৰণে তেতিয়াও কৰা নহ'ল আহিও ভিডিঅ' কৰা নহ'ল এতিয়া সেইকাৰণে পিছদিনাখন মানে এতিয়া শ্বুট কৰিলোঁ চ' মোৰ আয়ুষৰো ইমান কাহ হৈছে মানে ৰাতি হ'লে কাহটো বাঢ়ি যায় মানে আৰু নৰ্মেলি ঠিকেই থাকে ৰাতি হ'ব তাৰ পিছৰ পৰা মানে কাহা ষ্টাৰ্ট গোটেই ৰাতি কাহি থাকে গোটেই ৰাতি মানে ইমান অসুবিধা হয় মানে তাৰ লগত তাৰতো সেইটো কষ্ট পায়ে কাৰণ সি আমি ডাঙৰকেইটাই সহ্য কৰিব নোৱাৰোঁ কাহ হ'লে বহুত দিনৰ পৰাই হয় পিছত ডক্টৰটো দেখুওৱা হ'ল তেজপুৰ লোকেশ্যনত ডক্টৰ ৰূপম দাসক দেখুওৱা হৈছে চ' এতিয়া চাওঁ অকণ ভাল পাইছে নোপোৱা নহয় কিন্তু বাচ্চাটো সেইকাৰণে মানে ভয় লাগে আৰু ৰিক্স ল'বলৈ চাওক বদমাচি কৰি আছে আচ্ছা ঠিক আছে বাৰু আপোনালোকৰ তাতে বতাহ দিছে চাগে মানে আমাৰ ইয়াতো ইমান বতাহ দিছে তেজপুৰত আপোনালোকৰ পিনেও বতাহটো দিছে চাগে ন চাগে বুলি নহয় চবত আশা কৰোঁ আপোনালোকেও ভালে আছে এই বতাহ বৰষুণৰ মাজত সকলোৱে ভালে থাকক সেয়াই কাৰণ সেইদিনা নিউজতো নলবাৰীৰ দেখিলোঁ ধুমুহা বহুত দিছে ঘৰ বাৰী ভাঙিছে ভগৱানক এইখিনি প্ৰাৰ্থনা কৰিম আপোনালোকেও ছেফটি থাকে যাতে আৰু কি কওঁ বেছি দীঘলটো নকৰোঁ কাৰণ আধাটো ৰৈ গৈছিলে আধাটো ফিল আপ আৰু মই মেইন কথা হ'ল ফিল আপ নকৰিলোঁ কাৰণ আহোঁতে দেৰি হৈ গ'ল আৰু ৰাতি হৈ গ'ল ৰাতি কি কৰিম অলপ মানেহে ব্লগ শ্বুট কৰা হ'ব সেইকাৰণে বেছি নকৰিলোঁ আজিও বতৰটো তেনেকুৱাই হৈ আছে বতাহ টাইপ আৰু ৱেডাৰটো ইমানো ভাল নহয় এই বতাহবিলাকতেই বাচ্চাবিলাকৰ আৰু বেছি বেমাৰ হয় সেইকাৰণে আৰু বেছিয়ে বেমাৰ হয় এতিয়া কি জানো বদমাচি কৰি আছে
ইমান বদমাচি কৰে মানে এক ছেকেণ্ডো পঢ়াটো দূৰৰ কথা, মানে এক ছেকেণ্ডো এটা ঠাই স্থিৰ বাবে নাথাকে। আশা কৰোঁ ভাল আছা তোমালোকে। আৰু মেইন কথাটো হ'ল, মই যেতিয়া ডক্টৰ তাত গৈছিলোঁ, তাতে মানে মোবাইল ইউজ কৰাটো এলাউ নাছিলে, সেইকাৰণে মই তাতে একো মাত ওলোৱাই নাছিলোঁ, জাষ্ট ভিডিঅ'খিনিহে কৰিছিলোঁ। আৰু তাৰ বেছি কৰিব নোৱাৰিলোঁ, কাৰণ তাতে মোবাইলটোৱে এলাউ নাছিলে। তথাপিও মই অকণমান বনালোঁ ভিডিঅ', বেছি বনোৱা নাই। আৰু আয়ুষো বহুত বদমাছ কৰি আছিলে, সেইকাৰণে আৰু নকৰিলোঁ বেছি দীঘলকৈ। আজি বেছি নকওঁ, বেছি ক'ব লগা কি মানে নাথাকেই মোৰ মেইন কথা। লাহে লাহে ভাল কৰিবলৈ ট্ৰাই কৰিম। কিবা যদি মানে আৰু ডেভেলপ কৰিব লাগে তেনেকুৱা, আপোনালোকেতো বহুতে জানে চাগে, তো মোকো অলপ ক'ব যে এনেকুৱা কৰিব লাগে বা তেনেকুৱা কৰিব লাগে, কাৰণ মোৰতো নলেজ নাই ন। সেইকাৰণে যিখিনি পাৰোঁ মোৰ ক্ষমতাত মই সেইখিনি কৰি যাওঁ আৰু কৰি আছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে বা ভাল পাব, বা আগত যিখিনি ভিডিঅ' আপলোড কৰিছিলোঁ সেইখিনি হয়তো ভাল লাগিছে, ভাল নালাগিব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়, কাৰণ চবৰ নিচিনাটো আৰু মোৰ ভিডিঅ'টো নহয়। অলপ এডভাইচ দিব, যাতে এনেকুৱা কৰিম তেতিয়া গৈ অলপ ময়ো ডেভেলপ কৰিব পাৰিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। বাই বাই সকলোকে। আৰু আমাৰ আয়ুষেতো তাৰ বদমাচি শেষে নহয়, কি ক'ম। বাই বাই। যদি পাৰোঁ আৰু কৰিম ভিডিঅ'।